এয়া খেলা আকৌ বা লৈ যাবৰ কাৰণে আহিছোঁ পোৱালিকেইটা বান্ধি আছে এইটো আমাৰ ভীম্ব আমি এতিয়া নমস্কাৰ ৰাজ ভাই ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মই আজি আহিছোঁ পাহাৰত মানে আপোনালোকে দেখিব পাইছে মোৰ পিছফালে ইয়াত চবফালে পাহাৰ শিল আছে শিল পাহাৰত অহা মেইন কাৰণটো হৈছে আমি বা লৈ যাবলৈ আহিছোঁ বা মানে ভেলাঘৰ বা এয়া আমাৰ ভিনী আহি আছে আৰু কোন আহি আছে লগৰবিলাক আহি আছে তো দেখুৱাবলৈ চেষ্টা কৰিম আজি আৰু বা কেনেকৈ লৈ যোৱা হয় তাকো দেখুৱাম চাই থাকিব আপোনালোকে তো বলক আমি যাওঁ এতিয়া দৌৰা চৌৰা বাদ দিয়া এই বাবলুহঁতৰ ৰাস্তাটো যাব লাগিব ৱেলকাম টু মাই ইউটিউব চেনেল গাইজ হ'লে বুজিছে ফকত মে ফকত হৈ গা এই কি সৰু ধৰণৰ এটা ভিডিঅ' এটা দিছিলে ৰংগমঞ্চ যে কিবা কৰিছিলে কি আছিলে অঁ পাহাৰত গৈ আছোঁ আজি পাহাৰত গৈ আছোঁ এইটো সত্তৰ ধৰণ আমাৰ এই হাই কৈ দিয়া টাটা আমি বহুত দিনৰ মূৰত আহিছোঁ তো ভাগৰ লাগিব বুলি ভাবিছোঁ পানী অহা নলা এতিয়া পানী অহা নাই বৰ্তমান বৰষুণ পৰিলে পানী আহি যাব পূৰা ইয়াত চেগুনৰ পাত চেগুন গছ চেগুন বাগানে দেখুৱাইছোঁ আপোনালোকক আৰু এইফালে এইটো ক'ত ওলাইছে বাঘ হা ক'ত বাঘ ওলাইছে এই বাঘ ওলা দিব ক'ত কাম হৈছিলে বোলে মোৰ বাঘে কাম মই এটা ভিডিঅ' পাইছোঁ আজি হ'ব এইটো হাই কিবা নদী পাৰত দে বস্তুটো তাৰপিছত কিবা কিবি ফুটাই দিয়ে নহয় বাঘকেইটা যাই গ'ল আৰু আহি মানুহবিলাক কাম কৰি ডাইৰেক্ট না কেমেৰামেনটো কোনে কৈছে ডাইৰেক্ট পৰা জুম কৰি পুলিচ ভাগ লাগছে মোবাইল তাৰপিছত সাঁতুৰি যে আছিলে হয় পুলিচ সাহস নাই একচুৱেলি যে আৰু হেৰি নাই সিহঁতৰ সেইটো লৈ এনে খাৰি গ'লে হ'ল দুটা ন মানে আছে এতিয়া মানুহ মৰিছে ধুয়ে নহয় ড্ৰেছ চেছ খুলি কিনে ৰছী এডাল দি সেইটো হেৰি লৈ যায় ন সাৰিবাই নাজানে নেকি সাঁতুৰি আছিলে আৰু পুলিচ চাকৰি কৰিলে বুলি একো বুদ্ধি চুদ্ধি নহ'লে হয়নে নহয় কেনেকৈ বচাব লগৰকেইটাকে বচাব নোৱাৰে আৰু গুলীয়া হলিয়া খুব জংঘলে যে ভিডিঅ' এটা পাইছিলোঁ নালাগে ফাইং হৈছে বুলি যে লুকাই যে ইমান গৰম হয়
পাইছোঁ মই হাঁহি বাঘৰ যে হাঁহিটো এটা পাইছিলোঁ হাঁহি সৌ স্কুলৰ না কিবা এটা ওলাই এয়া একদম এডভেঞ্চাৰ কি বুলি কয় তো ভাগ লাগিছোঁ ঠাণ্ডা দিনত ইমান হাঁহি নহয় হয় না গৰমৰ দিনত যদি তই এনেকৈ উঠি আছে একে ঘাম চাম ওলাই টুপি পিন্ধি দোষ লোক আৰু কেইডাল লৈ দিবি আজি 3ডালহে আমি কি জেগা আহিব বোলে এইখিনি কাগিল বোলে এতিয়া আমি বাঁহ কাটিব গৈ আছোঁ আৰু মানে এতিয়া এইখিনিৰ পৰা কাগিলৰ পৰা ওপৰত যাম তো এয়া আমাৰ পন্থাবিলাক আমি গৈ আছোঁ বাঁহ কাটিব একচুৱেলি মাঘৰ বিহু ভেলাঘৰৰ কাৰণে পাহাৰত নিব আহিছোঁ বাঁহ আৰু 3-4দিনমান আছে তো কি হয় দেখা যাব এইটো আনকাট ভিডিঅ' হ'ব তাৰমানে আজি কাটি চাটি নিদিওঁ এইখিনি কি বোলে হৈছে কটবা কাইদা থাকে য'ত কটবা আৰু আপোনালোকক দেখুৱাম মই থাপালা ফিল্ড এয়া হৈছে থাপালা ফিল্ড এইটো থাপালা ফিল্ড আমি মানে আগতে পাহাৰত মানে পিকনিক কৰিব আহোঁ পিকনিক খানা খাব আহোঁ ৰাতি আকৌ এইবিলাক দুৰ্গম জেগাত আহোঁ আমি এয়া চেগুনৰ বাগান বিখ্যাত চেগুনৰ বাগান চাবি ক'লে খুৱাই দিব গ'লে চাবি কি হৈ গ'ল পিছত এইকেইটা গৈ আছে বেগ এটা ফুৰা গৈছে চব জুই লগাই দিছে দেখিব পাইছে চেগুন গছৰ তলে তলে আমি গৈছোঁ মই পিছত আৰু আমাৰ পিছত আহি আছে তো চাই থাকক আপোনালোকে ভিডিঅ'টো কণ্টিনিউ স্কিপ কৰি নিদিব মাজতে আৰু ভিডিঅ'টো ভাল পালে লাইকটো মাৰি দিব আৰু শ্বেয়াৰটো কৰি দিব আৰু যদি মোৰ ইউটিউব চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু বেছি টাইম নাই আমি যাই পাম বাঁহৰ ওচৰত
ইয়াৰ পৰা লৈ যোৱা হ'ব ভৈয়ামলৈ আমাৰ ঘৰলৈ মানে গাঁৱলৈ। গতিকে কষ্ট হয় অলপ, বা লৈ যাম আৰু মেজি বনাম, তাকো দেখুৱাম আপোনালোকক। ব'লক আমি গৈ থাকোঁ। পাহাৰৰে একা বেকা বাটেৰে আমি আহি পাইছোঁ বাঁহৰ ওচৰ। ইয়াতে পাব আপোনালোকে। এইডাল বাঁহ পচন্দ নহয় পুলি আগুৱাই গৈ আছোঁ। আৰু বাঁহতলিৰ মাজে মাজে চাওক চাওক গাইছ চাওক। চেপত আহি পাইছোঁ। কাটি মিটাৰ খেতে দেই আহি পাইছোঁ। এইবিলাক ধ্বংস কৰি পাইছে গোটেই। হা আমাৰ বাঁহ কাটা হৈ গ'ল, এইবিলাক আমি কাটিলোঁ পুৰা কষ্টত। আৰু মোৰ মানে কি হ'ল, এখন দাখন ভাঙি থাকিলে, বৰ দুখ লাগিছে কথাটো। তেতিয়া মানে বিকাশৰ ভাগৰ দাখনকে লৈ আনে কাটি আছোঁ বাঁহ। এতিয়া আমাৰ হৈ যাব, এতিয়া জানেই গৈ অলপ বান্ধিকে মানে পাঁচডাল ছডালকৈ লৈ যাওঁ। এতিয়া লৈ যোৱা হ'ব ঘৰলৈ মানে গাঁৱলৈ। চাই থাকক আপোনালোকে। আৰু কিমান কষ্ট হয় দেখুৱাইছোঁ আপোনালোকক। ইমান সহজ কথা নহয় দেই পাহাৰত অহাটো আৰু বাঁহ লৈ যোৱাটো। ইয়াত ধুনীয়াকৈ বান্ধিব ঠিক আছে। এয়া চাওক, এতিয়া আমি যাওঁগৈ। এয়া হৈছে আমাৰ ডাঙৰ হৈ গৈছে। এতিয়া যাওঁগৈ, ভাঙা দাখন লৈ আনে, গালি খাম এতিয়া ঘৰত যায় মই। ব'লক আমি গৈ থাকোঁ গাইছ না কি। এয়া ভেলাঘৰ বাঁহ লৈ যাবৰ কাৰণে আহিছে পোৱালিকেইটা, বান্ধি আছে। এইটো আমাৰ কি আছিলে বোলে, জুনিয়ৰ কি আছিলে, জুনিয়ৰ মুন। আৰু এয়া হৈছে ৰিয়ান বিকাশ দা, এয়া ভীম্ব। আমি এতিয়া বাঁহকেইডাল লৈ যাওঁ, অলপ মানে জীয়াইছিলোঁ। এতিয়া গৈ থাকোঁ ভাঙা দাখন লৈ। এখন কাঠ দেখা বিলাক বয়স খিলৰ ওপৰত গৈছোঁ, এনেকৈ দাঙি দাঙি লৈ গৈছোঁ আমি। আপোনালোকে দেখিছে শিলৰ মাজত লৈ যোৱা লাগিব এতিয়া। এইফালে আগৰ ফালে লাগি যায় ক'ৰবাত, লাহে লাহে চাই লাগিলে লটিতে লাগিলে বে। ব'লক আমি গৈ থাকোঁ এতিয়া। পুৰা কষ্ট হৈছে বুলি মানে বহুত দিনৰ মূৰত আহিছোঁতো, সেইকাৰণে ভাগৰ লাগিছিল। পাহাৰত আহিছোঁ এবছৰ মূৰত আজি তো, আৰু বাকী মানুহবিলাক লৈ আছে, আমি গৈ আছোঁ। চাওক বিখ্যাত চেগুন বাগান এয়া। এতিয়া গৈ আছোঁ এনেকৈ, ঘাম জল ওলাই গৈছে মোৰ। কষ্ট লাগিছে নেকি? কষ্ট লগা নাই আজি। আমি এতিয়া আছোঁ এখন মৰিগাঁও ডিষ্ট্ৰিক্টৰ পাহাৰত আছোঁ। পাহাৰত গৈ আছোঁ, পাহাৰৰ পৰা ঘৰলৈ। ভেলাঘৰ বনাম আমি ভাটিবেলা। এতিয়া বাঁহ নিব আহিছোঁ আগবেলা। এতিয়া 11টা বাজি গৈছে। শিল আছে আগত, সৰু ডাঙৰ। আৰু মোৰ পিছত আহি আছে ল'ৰাবিলাক, আৰু কিছুমানে আগুৱাই গ'ল। আমি গৈ আছোঁ, চাই থাকক গাইজ। এতিয়া কাৰ্গিল পাম। এতিয়া কাৰ্গিল এখন মিনি কাৰ্গিল হয়, মিনি। আমাৰ বিকাশ দা লৈ গৈ আছে, পা লৈ গৈছে বেম্বো। বঢ়িয়া লাগিছে, বহুত দিনৰ মূৰত আহিছোঁ। বাঁহকেইটা লৈ এতিয়া কাৰ্গিল আহি পালোঁ। এতিয়া ইয়াত মানে অলপ আৰাম কৰি লৈছোঁ, ভাগৰ জীয়াই লৈছোঁ। আৰু আমাৰ ইয়াত পুষ্পা ৰাজ আছে, আৰু এয়া আছে ধনমণি ষ্টেডিয়াম বুলি কৈছিলে নহয় সেইদিনা, কোনখন বোলো ধনমণি ষ্টেডিয়াম। তাৰপিছত ইফালে আপোনালোকে পথাৰ দেখা পাব পাৰিলে। আৰু মানে নাজাৰাটো সুন্দৰ লাগে ইয়াত দেখি, গোটেই এখন গাঁওখন দেখা পোৱা যায়। এয়া আমাৰ বাঁহ লৈ আহি আছে পোৱালিবোৰ। তো বলক এতিয়া আমি ভাঙি থাকিলে বুজিছা, এনেকুৱা হেৰি হৈ গ'ল, পচি গ'ল, পচা দা গোটেই।